নমস্কাৰ বন্ধু-বান্ধৱসকল, ওয়েলকাম টু নৰ্থ ইষ্ট কেৰিয়াৰ ইউটিউব চেনেল। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট ফালৰ পৰা অহা 2026 ৰিক্ৰুটমেণ্টৰ বিষয়ে। বন্ধুসকল, আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনাৰ অৰ্থাৎ APSCয়ে এখন অফিচিয়েল নটিফিকেশ্যন মুকলি কৰিছে আৰু ইয়াত তেওঁলোকে 53টা জুনিয়ৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ পদৰ বাবে অনলাইন আবেদন বিচাৰিছে। আৰু বন্ধুসকল, যদি আপোনালোকে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিপ্ল'মা কৰি থৈছে তেনেহ'লে ই আপোনালোকৰ বাবে এটা সুন্দৰ সুযোগ হ'ব পাৰে। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে এই পদকেইটাৰ বাবে কি ধৰণেনো অনলাইন আবেদন কৰিব পাৰিব, লগতে ইয়াৰ এলিজিবিলিটি কি থাকিব। গতিকে দেৰি নকৰি আহকচোন আমাৰ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনাৰে মুকলি কৰা এই নটিফিকেশ্যনখনত সৰ্বমুঠ টোটেল পদৰ সংখ্যা হৈছে 53টা, য'ত আপোনাৰ কেটেগৰী ৱাইজ ভেকেঞ্চিসমূহ ৰিজাৰ্ভ কৰা হৈছে। ইয়াত আনৰিজাৰ্ভ কেটেগৰীসকলৰ বাবে দিয়া হৈছে 25টা পদ, OBC সকলৰ কাৰণে দিয়া হৈছে 14টা পদ, ট্ৰি-ট্ৰাইব আদিবাসীসকলৰ বাবে দিয়া হৈছে 3টা পদ, SC সকলৰ বাবে দিয়া হৈছে 2টা পদ, STP সকলৰ কাৰণে 6টা আৰু ST হিলছ সকলৰ বাবে 3টা পদ ৰিজাৰ্ভ কৰা হৈছে। বন্ধুসকল, যদি আমি ইয়াৰ কোৱালিফিকেশ্যন চাওঁ তেনেহ'লে ইয়াত কোৱালিফিকেশ্যন বিচৰা হৈছে 3 years ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। আপোনালোকে কিন্তু এই ডিপ্ল'মা ডিষ্টেঞ্চ বা পাৰ্ট টাইম কৰা হ'লে নহ'ব বুলি উল্লেখ কৰা হৈছে। বন্ধুসকল, যদি আমি ইয়াৰ এজ লিমিট চাওঁ তেনেহ'লে ইয়াত কেণ্ডিডেটসকলৰ মিনিমাম এজ বিচৰা হৈছে 18 বছৰ আৰু মেক্সিমাম এজ বিচৰা হৈছে 40 বছৰ। লগতে ইয়াত এজ ৰিলেক্সেশ্যন দিয়া হৈছে SC ST সকলৰ কাৰণে 5 বছৰ, OBC সকলৰ কাৰণে 3 বছৰ আৰু PWBD কেণ্ডিডেটসকলৰ কাৰণে 10 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। বন্ধুসকল, আপোনালোকে যদি এই ৰিক্ৰুটমেণ্টৰ অনলাইন আবেদন কৰিব বিচাৰে তেনেহ'লে তলত দিয়া ডিছক্ৰিপশ্যন বক্সত আমাৰ অফিচিয়েল ৱেবছাইট এনি কেৰিয়াৰৰ লিংক দিয়া হৈছে, তাত ভিজিট কৰি আপোনালোকে এই পদকেইটাৰ বাবে ডাইৰেক্ট অনলাইন আবেদন কৰিব পাৰিব। বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, যদি আমি এই ভেকেঞ্চিৰ পে স্কেল চাওঁ তেনেহ'লে ইয়াত পে বেণ্ড 2ৰ কথা উল্লেখ কৰা হৈছে, য'ত আপোনাৰ বেচিক পে হ'ব 14,000ৰ পৰা 70,000 টকা, লগতে গ্ৰেড পে থাকিব 8,700 টকা আৰু থাকিব লগতে গভৰ্ণমেণ্ট আৰু এলাউন্সেছ। যদি আপোনালোকে এই পদকেইটাৰ বাবে অনলাইন আবেদন কৰিব বিচাৰে তেনেহ'লে এটা সামান্য এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু ইয়াত এপ্লিকেশ্যন ফিজৰ কথা উল্লেখ কৰিছে। জেনেৰেল আৰু EWS কেণ্ডিডেটসকলৰ বাবে উল্লেখ কৰা হৈছে 297 টকা, OBC সকলৰ কাৰণে 197 টকা, SC ST BPL আৰু PW কেণ্ডিডেটসকলৰ কাৰণে 47 টকা আৰু ইয়াত পে'মেণ্টৰ মোড হ'ব অনলাইন। বন্ধুসকল, এই পদকেইটাৰ বাবে অনলাইন আবেদনৰ ষ্টাৰ্টিং ডেট হৈছে 11 মে আৰু ইয়াৰ অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 10 জুন 2026। বন্ধুসকল, যদি আপোনালোকে এই পদকেইটাৰ বাবে অনলাইন আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ভিজিট কৰিব লাগিব APSC অফিচিয়েল ৱেবছাইট। তাত গৈ আপোনালোকে ফিল আপ কৰিব লাগিব আপোনালোকৰ সকলোবিলাক পাৰ্চনেল ডিটেইলছ, লগতে ফিল আপ কৰিব লাগিব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু আপোনালোকে পাছপৰ্ট চাইজ ফটোগ্ৰাফী আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব। তাৰপিছত ফিজ পে'মেণ্ট কৰি আপোনালোকে ফাইনেল ছাবমিট কৰিব পাৰিব। যদি আপোনালোকে এই পদকেইটাৰ বাবে অনলাইন আবেদন কৰাত কিবা অসুবিধা পায় তেনেহ'লে APSCৰ ফালৰ পৰা কিছুমান হেল্পলাইন নম্বৰ মুকলি কৰিছে, আপোনালোকে ইয়াত কল কৰিও তেওঁলোকক এবাৰ কণ্টেক্ট কৰিব পাৰিব। আশা কৰোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টি ভাল পালে আৰু এনেধৰণে চাকৰি খবৰ আগতীয়াকৈ পাবলৈ আমাৰ ইউটিউব চেনেল নৰ্থ ইষ্ট কেৰিয়াৰক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।